ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ প্ৰতিনিধি লাগে বুলি আমি ৰাজনৈতিক দলত গৈ আমি আবেদন কৰোঁ। তেতিয়া আমাক তাতে গৈ মানে লাল চাহ খুৱাই ভাল ভাল কথা কৈ আমাক পঠাই দিয়ে। যেতিয়া আমাৰ মানে প্ৰাৰ্থীজন নাহিলে, নাহাৰ পিছত আমাৰ কোনো ৰিয়েকশ্যন নাথাকে। কিন্তু আমাৰ কথা হৈছে কি, এইবাৰ 2-4জন 5জন মানুহে বন্ধ কোঠাত গৈ তাতে গৈ প্ৰাৰ্থীৰ কথা আলোচনা নকৰিব। প্ৰাৰ্থীৰ কথা ৰাইজে এইবাৰ ডিচাইড কৰিব। ৰাইজে ইয়াত হাজাৰ হাজাৰ মানুহ গোট হ'ব। সেই হাজাৰ হাজাৰ মানুহৰ গোট যেতিয়া একেলগ হ'ব, সিহঁতৰ যি কণ্ঠ, সিহঁতৰ যি বিচাৰে, তাৰ ওপৰত ভিত্তি কৰি সেই কামটো কৰা হ'ব। যদি ৰাইজে কয় এইবাৰ আমি অমুক দলৰ পৰা প্ৰাৰ্থীটো বিচাৰিব লাগে, তেতিয়া বিচৰোৱা হ'ব। আৰু যদি ভাবে বোলে নহয়, আমাৰ কোচ ৰাজবংশীসকলে নিজাববীয়াকৈ প্ৰাৰ্থী দিব লাগে, সেই হিচাপতো আমি আগবাঢ়িম। মুঠতে আমাৰ কথা হ'ল, আমি যদি হাৰিও যাওঁ আমাৰ একো ক'ব লগা নাই। কিন্তু আমাৰ আৱেগ, অনুভূতি, আদৰ্শ বচাই ৰখাৰ কাৰণে কোচ ৰাজবংশীসকল ৰাজনৈতিক পথাৰত নামিবৰ কাৰণে ৰেডি হৈ আছে। আমাৰ এটা কথা হৈছে কি, যোৱা কেইদিনমান আগতে কোকৰাঝাৰত এখন বৈঠক হৈছিল। প্ৰাক্তন আক্ৰাসুৰ, বিভিন্ন বুদ্ধিজীৱীৰ আক্ৰাসুৰ বিভিন্ন বিষয়ববীয়াক লৈ আমি এখন সভা অনুষ্ঠিত কৰিছিলোঁ। সেই সভাৰ জৰিয়তে আমি দুটামান আমাৰ প্ৰস্তাৱ লোৱা হৈছিল। আমি জাতি জনগণনা, আজি কোচ ৰাজবংশীসকল ৰাজনৈতিকভাৱে প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ মূল কথাটো হৈছে কি, আমাৰ জাতিৰ জনগণনাটো আমাৰ সঠিক ৰূপত হোৱা নাই। যাৰ কাৰণে আজি কোচ ৰাজবংশীসকলৰ এই যিখিনি আমাৰ জনগোষ্ঠীয় মানুহ আছে, সেই জনগোষ্ঠীয় মানুহখিনি ৰাজনৈতিক নেতৃত্বই নিজৰ ব্যক্তিগত মুনাফাৰ কাৰণে আমাৰ এই জাতিটাকে মানে 3-4টা ভাগত বিভক্ত কৰা আমি দেখিবলৈ পাইছোঁ। আমাৰ কোচ ৰাজবংশীসকলক কোনোবা বেংগলী সজাইছে, কোনোবা কোচ ৰাজবংশী, কোনোবা অসমীয়া, তেনেকৈ সজোৱাৰ কাৰণে আজি কোচ ৰাজবংশীসকল কিন্তু ৰাজনৈতিকভাৱে আমি উঠিব পৰা নাই। আমাক পংগু কৰা ষড়যন্ত্ৰ আমি বুজি পাইছোঁ। ৰাজনৈতিক ভাষা আমি নুবুজা কাৰণত আজি কিন্তু বিভিন্ন ৰাজনৈতিক দলৰ মানুহখিনিয়ে কিন্তু আমাক লৈ কেৱল প্ৰতাৰণা প্ৰবঞ্চনা আমাক কৰিছে আৰু আমাক খালি ৰাজনৈতিক হাতিয়াৰ হিচাপত আমাক ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আমি চিন্তনীয় এই মানুহখিনিক লৈ বিশেষভাৱে আমি চিন্তা কৰিছোঁ কেইটামান কথা। জাতি জনগণনা আমাৰ সঠিক ৰূপত হ'ব লাগিব কোচ ৰাজবংশীসকলৰ, লগতে ৰাজনৈতিক সচেতনতা। আমি কোচ ৰাজবংশীৰ গাঁৱৰ প্ৰত্যেকটো ঘৰে ঘৰে আমি যোৱা হ'ব। আমাৰ সচেতন সমাজ আমাৰ গঠন কৰা হৈছে। এই সচেতন সমাজৰ নেতৃত্বত আমি প্ৰত্যেকটো ঘৰে ঘৰে আমি যাম, আমাৰ কথাখিনি ক'ম, মনৰ কথাখিনি কোৱা হ'ব। আৰু কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে উত্তৰণৰ কাৰণে আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ ভৱিষ্যতে সুৰক্ষিত সংৰক্ষিত হৈ থকাৰ কাৰণত যি পৰিৱেশ ৰচনা কৰিব লাগে, কোচ ৰাজবংশী সমাজ, সচেতন সমাজে এইবাৰ ৰচনা কৰিব। তাৰ কাৰণে আজি চিঠিলা এই অঞ্চলৰ সজাগ সচেতন ব্যক্তিসকলক লৈ আমাৰ এখন সভা আজি অনুষ্ঠিত হৈ গ'ল। এই সভাৰ জৰিয়তে ইয়াত এখন আজি কমিটি গঠন কৰা হ'ব। এই কমিটিখনৰ জৰিয়তে এই অঞ্চলত থকা কোচ ৰাজবংশীসকলৰ বিভিন্ন সমস্যা লৈ আমি মাত মাতিম আৰু এই সমস্যাবিলাক কেনেকৈ সমাধান কৰিব পাৰিম। আৰু লগতে কোনো ৰাজনৈতিক লিডাৰে আজি কোচ ৰাজবংশীসকলক লৈ যি বাৰে বাৰে যি ৰাজনৈতিক বৈতৰণি পাৰ কৰাৰ ক্ষেত্ৰত যি ব্যৱহাৰ কৰি আহিছে, যাতে আমাৰ সমাজখনক যাতে ভাগ কৰিব নোৱাৰে, আমাৰ সমাজখনক লৈ যাতে কোনোৱে যাতে হেতালি খেলা পৰিৱেশ আনিব নোৱাৰে, তাৰ কাৰণে সজাগ সচেতন হোৱাৰ কাৰণত কোচ ৰাজবংশী সচেতন সমাজে আমি এই সভাখন অনুষ্ঠিত কৰিছোঁ। লগতে এটা কথা ক'ব বিচাৰোঁ, আমি দেখিবলৈ পাইছোঁ ৰাজনৈতিক পাছা খেল, এই পাছা খেলত কিন্তু আজি ভূমিপুত্ৰ খিলঞ্জীয়াসকলক কিন্তু বঞ্চিত কৰা আমি দেখিবলৈ পাইছোঁ এইখন চৰকাৰক। তাৰ কাৰণে কোচ ৰাজবংশীসকলৰ এটাই কথা, খিলঞ্জীয়া ভূমিপুত্ৰ কোচ ৰাজবংশীসকল এইবাৰ ভূমিপুত্ৰ খিলঞ্জীয়াসকলে ভোট প্ৰদান কৰিব। আমি দেখিবলৈ পাইছোঁ অসমত বিশেষকৈ কেইটামান দিনৰ আগমুহূৰ্তত আমি দেখিবলৈ পালোঁ, মানে য'ত মানে নহ'ব লগা ঘটনা কিন্তু বহুত জেগাত ঘটি গৈছিল। এতিয়া চাওক, যোৱা কেইদিনমান আগতে চিঠিলা এটা ঘটনা ঘটিছিল। তাতে কোনোবা ৰাজনৈতিক দুটা দলৰ মাজত কিবা বাক বিতণ্ডা লাগিছিল, কিন্তু তাতে বাক বিতণ্ডা লগা ঘটনাখিনি আমি শেষত লাষ্টত আমি বুজি চালোঁ, তাতে কিন্তু গোটেই মানুহখিনিক আমাক আৱেগিক কৰি কোচ ৰাজবংশীখিনি ফোনতে মানে কথা পাতি লৈ আছে। কিন্তু আমাৰ মানুহ কোনোবাই এৰেষ্ট কৰিব বিচাৰে, কোনোবাই ধৰি লওক আঘাতপ্ৰাপ্ত হ'লে হস্পিটেল যাবলৈ বিষটো তেখেতে পাব। সেইকাৰণে আমি এতিয়া বেলেগৰ পাছে পাছে থাকি আমি বেলেগৰ কথা নাভাবি আমি নিজৰ কথা ভাবি ৰাজনৈতিকভাৱে যে আমি উঠিব পাৰোঁ। কোচ ৰাজবংশীসকলে যি আমি মন্ত্ৰী, MLA, EM, GM গোটেইখিনি যে হ'ব পাৰোঁ, তাৰ যি পৰিৱেশখিনি আমাৰ মাজত আছে, আমাৰ ৰাইজ আছে, থকাৰ পিছত আমি বেলেগৰ যি বখতীয়া হৈ কাম কৰা যি পৰিৱেশ, আমাৰ এখন সমাজ তেনেকৈ এখন মানে সমাজ সৃষ্টি কৰিছিল কোনোবাই দুষ্ট চক্ৰই, এই সমাজখন ঠান বান কৰি নিজৰ কথা ভাবিব পৰা, নিজৰ ঘৰখন নিজে সুৰক্ষিত কৰি ৰখাব পৰা, নিজৰ সমাজখন শক্তিশালী কৰি ৰাখিবৰ কাৰণে যিখিনি কৰণীয়, সেই কৰণীয়খিনি আমি কোচ ৰাজবংশী বুদ্ধিজীৱীসকলক লগত লৈ আমি সেই সমাজখন সঠিক ৰূপত মানে ৰূপ দিয়াৰ কাৰণত আমি একেলগে কাম কৰি আমি আছোঁ। লগতে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ, আমি জাতি জনগণনা যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়া আজি কোকৰাঝাৰ, চিৰাং, বাক্সা এই অঞ্চলত আমাৰ অনুষ্ঠিত কৰা হ'ল। প্ৰত্যেকখন জিলা কমিটি হ'ব, গুৱাহাটীত এখন বিভিন্ন বুদ্ধিজীৱীলৈ আৰম্ভ কৰা হ'ব। এই কোচ ৰাজবংশীসকল যাতে আমি গৌৰৱেৰে কোচ ৰাজবংশীসকল যাতে আমি নিজকে কোচ ৰাজবংশী বুলি পৰিচয় দিব পাৰোঁ,
তাৰ কাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক সজাগ সচেতন হৈ নিজৰ জাতি জনগণনাত সহায় সহযোগ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আচ্ছা, ইতিমধ্যে কোকৰাঝাৰত বিভিন্ন মন্ত্ৰী প্ৰাৰ্থিত্ব দিব লাগে বুলি দাবী জনাইছে, যদি নিদিয়ে আপোনালোকে কি পদক্ষেপ ল'ব? চাওক, আমাৰ চিধা কথা, ৰাজনৈতিকভাৱে যদি আমি আগবাঢ়িব নোৱাৰোঁ, জাতি এটা কেতিয়াও উত্তৰণ নহয়। যদি আমাক প্ৰত্যেকটো ৰাজনৈতিক দলে যদি আমাক প্ৰতাৰণা প্ৰবঞ্চনা কৰিব বিচাৰিছে, তাক কিন্তু আমি হাত সাৱটি কেতিয়াও বহি নাথাকোঁ। এইটো স্পষ্ট কথা। যদি আমাক বাৰে বাৰে প্ৰতাৰণা প্ৰবঞ্চনা কৰাৰ যদি আমি পৰিৱেশ দেখিবলৈ পাওঁ, তেতিয়াহ'লে নিজৰ ব্যৱস্থা আমি কেনেকৈ কৰিব পাৰোঁ তাৰ ব্যৱস্থা কিন্তু কচৰাজবংশী ৰাইজ সচেতন সমাজে এইবাৰ কৰিব। তাৰ কাৰণে ইয়াত আমি আপোনালোকে এটা কথা চাওক, প্ৰত্যেকটো দলত কচৰাজবংশী মানুহখিনি কাম কৰে। কচৰাজবংশী মানুহখিনি কাম কৰাৰ পিছতো আগস্থান কিয় দিয়া হোৱা নাই আমাৰ প্ৰশ্ন। সেইকাৰণে আমাৰ এটাই কথা, কচৰাজবংশী অধ্যুষিত অঞ্চলত কচৰাজবংশী প্ৰতিনিধি দিবই লাগিব। যদি নিদিয়ে তেতিয়াহ'লে তেখেতসকলৰ ৰাজনৈতিক পলিচি কেনেকৈ বেন কৰিব লাগে সেই ব্যৱস্থা সদৌ কচৰাজবংশী ছাত্ৰ সন্থাৰ লগতে কচৰাজবংশী সচেতন সমাজে সেই বিহিত ব্যৱস্থা কৰাৰ কাৰণে আমি অলৰেডি পলিচি ৰচনা কৰিছোঁ। তেনেকৈ আমি আগবাঢ়িম। যোৱা বিটিচি নিৰ্বাচনত জিলাৰ স্থানীয় এজন যুৱক ৰাজু কুমাৰ বৰ্মনক বিভিন্ন দলসমূহে সমৰ্থন দিছিল, সেই সূত্ৰত বিজেপিৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। চাওক, আগৰ কথা হৈছে কি, আমি নিৰীক্ষণ কৰিছোঁ আগত ৰাজু কুমাৰ বৰ্মন কিয় হাৰিব লগাত পৰি গৈছিল আৰু ৰাইজে কিয় ছাপোৰ্ট কৰা নাই। তাত আমি কেইটামান বস্তু আমি দেখিবলৈ পাইছোঁ। প্ৰথম কথা হৈছে কি, আক্ৰাছুৰ ফালৰ পৰা কেণ্ডিডেটজন দিয়া হৈছিল, যাৰ কাৰণে আক্ৰাছুক লগতে বেলেগ বেলেগ সংগঠন থকাৰ কাৰণে কোনোবা এটা আদৰ্শ নিমিলিব পাৰে। সেইকাৰণে আমি সমূহীয়াভাৱে এইবাৰ সিদ্ধান্ত লৈছোঁ, ইয়াত কোনো আক্ৰাছু অকলে নাই, ইয়াত আক্ৰাছু আছে, সন্মিলনী আছে, বিভিন্ন দল সংগঠন, কচৰাজবংশী দল সংগঠনবিলাক আছে। ইয়াত প্ৰত্যেকটো ৰাজনৈতিক দলৰ নেতৃত্ব লোৱা মানুহখিনি ইয়াত আমি একেলগে আমি আগবাঢ়িছোঁ। ইয়াত যদি এইবাৰ যদি প্ৰতিটো ৰাজনৈতিক দলে যদি আমাক প্ৰতাৰণা প্ৰবঞ্চনা যদি এইবাৰো কৰিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই সচেতন সমাজৰ ফালৰ পৰা আমি প্ৰতিনিধি এজন আমি উঠাই দিম। তেতিয়া ইয়াত কোনো আক্ৰাছুৰ প্ৰতিনিধি, সন্মিলনৰ প্ৰতিনিধি এনেকুৱা কোনো নহ'ব। ৰাইজে বিচাৰিব, ৰাইজৰ মাজৰ পৰা দিয়া হ'ব। আৰু ৰাইজ যেনেকৈ ওলাই আহি আছে, এই ৰাইজ যদি ঘৰে ঘৰে যদি ওলাই যোৱা হয়, তেতিয়াহ'লে কিন্তু চৰকাৰৰ যি পলিচি সেই পলিচি বেন হোৱাতে সময় নালাগিব। আৰু আমাৰ এটাই কথা হৈছে কি, আগৰবাৰ আমাৰ কথা আছিল কি, ইলেকশ্যনৰ আগমুহূৰ্তত আমাৰ প্ৰতিনিধি লাগে বুলি আমি ৰাজনৈতিক দলত গৈ আমি আবেদন কৰোঁ। তেতিয়া আমাক তাতে গৈ লাল চাহ খুৱাই ভাল কথা কৈ আমাক পঠাই দিয়ে। যেতিয়া আমাৰ প্ৰাৰ্থীজন নাহাৰ পিছতো আমাৰ কোনো ৰিয়েকশ্যন নাথাকে। কিন্তু আমাৰ কথা হৈছে কি, এইবাৰ 2, 4, 5জন মানুহে বন্ধ কোঠাত গৈ তাতে গৈ প্ৰাৰ্থীৰ কথা আলোচনা নকৰিব। প্ৰাৰ্থীৰ কথা ৰাইজে এইবাৰ ডিচাইড কৰিব। ৰাইজে ইয়াত হাজাৰ মানুহ গোট হ'ব। সেই হাজাৰ মানুহৰ গোট যেতিয়া একেলগ হ'ব, সিহঁতৰ যি কণ্ঠ, সিহঁতৰ যি বিচাৰে, তাৰ ওপৰত ভিত্তি কৰি সেই কামটো কৰা হ'ব। যদি ৰাইজে কয় এইবাৰ আমি অমুক দলৰ পৰা প্ৰাৰ্থীটো বিচাৰিব লাগে, তেতিয়া বিচৰোৱা হ'ব। আৰু যদি ভাবে বোলে নহয়, আমাৰ কচৰাজবংশীসকলে নিজাববীয়াকৈ প্ৰাৰ্থী দিব লাগে, সেই হিচাপতো আমি আগবাঢ়িম। মুঠতে আমাৰ কথা হ'ল, আমি যদি হাৰিও যাওঁ আমাৰ একো ক'ব লগা নাই, কিন্তু আমাৰ আৱেগ, অনুভূতি, আদৰ্শ বচাই ৰখাৰ কাৰণে কচৰাজবংশীসকল ৰাজনৈতিক পথাৰত নামিবৰ কাৰণে ৰেডি হৈ আছে।